হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ সকলোৰে? আজি এটা ধুনীয়া ৰেচিপি লৈ আহিছোঁ। যিসকলে আলু নাখায়, আলু নাখালেও এইটো ৰেচিপি ধুনীয়াকৈ বনাব পাৰি আলু নোহোৱাকৈ। এয়া লৈছোঁ মই কাঠবাদাম আৰু কাজু বাদাম আৰু এটা মিডিয়াম চাইজৰ বিলাহী। এনেকৈ গোটেইখিনি লৈ মই পেষ্ট কৰি লৈছোঁ আৰু কেৰাহীত এনেকৈ গৰম মছলা দিছোঁ, দালচিনি, ইলাচি আৰু লং দুটা আৰু শুকান জলকীয়া এনেকৈ দি আৰু গোটা জিৰা দিছোঁ। সেইখিনি ভালদৰে ভাজি লৈ পেষ্টখিনি দি দিছোঁ আৰু ইয়াতে সোৱাদ অনুযায়ী নিমখ হালধি দি দিছোঁ। এইখিনি ভালদৰে ভাজি ল'ব লাগিব যাতে ধুনীয়াকৈ তেলখিনি ওলাই আহে তাৰে পৰা। এইখিনি ভালদৰে এতিয়া ভাজি লৈ আছোঁ। আৰু এটা কেঁচা জলকীয়া থেতলাই দিছোঁ, বেছি জলকীয়া দিয়া নাই আৰু আপোনালোকে বেছি জলকীয়া খালে দিবও পাৰে। আৰু এয়া লৈছোঁ পেপচিকাম এটা, এনেকৈ সৰু সৰু টুকুৰা কৰি কাটি লৈছোঁ আৰু সেইখিনি অলপ ভাজা হোৱাৰ পিছত পেপচিকামখিনিও ভালকৈ ভাজি ল'ব লাগিব। সেইখিনিও আৰু এতিয়া মছলাত দিছোঁ ধনিয়া পাউডাৰ আৰু জিৰা পাউডাৰ দি ভালদৰে ভাজি ল'ব লাগিব। আৰু এতিয়া ভালদৰে ভাজি লোৱা হৈ গৈছে আৰু এতিয়া তাতে যিখিনি প্ৰয়োজনীয় পানী সেইখিনি পানীখিনি দি লৈছোঁ আৰু ভালদৰে উতলি অহাৰ পিছত ভাজি লোৱা পনীৰখিনি দি দিছোঁ আৰু এইখিনি উতলি আহিবৰ কাৰণে ঢাকনি দি দিছোঁ। এইখিনি ধুনীয়াকৈ উতলি আহি গৈছে, খাবলৈ খুবেই সোৱাদ লগা হৈছিল। এই ৰেচিপিটো বনাই চাবচোন এবাৰ। আৰু ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানখিনি আছিল। বাই বাই।